হেল্ল' এভৰিৱান, কি খবৰ? আজি বহুদিনৰ পিছত কাপোৰত বহিব ওলাইছোঁ। চাদৰ লগাই থৈ দিয়া আছিলে, ফুল বাচিব লগা হৈছে। সেইকাৰণে ভাবিলোঁ কাপোৰত ফুল কেইটা বাচোঁ। গ্ৰাফখনত মই বহুদিনৰ আগতে ফুল কেইটামান বনাই থৈ দিছিলোঁ। ইয়াৰ পৰা এটা ফুল চাওঁ বাচিবৰ কাৰণে। ভাল লাগিছেনে এইবিলাক? এইটোৱে বাচোঁ। ইমান ডাঙৰ নাবাচোঁ আৰু সৰু এটা বাচিম। মই 3টা কালাৰ লৈছোঁ। যি কালাৰেৰে দিয়া আছে সেইকেইটা কালাৰেৰে ফুল বাচিলে ভাল লাগে। গ্ৰাফৰ পৰা ফুল কেইটা বাচিবৰ কাৰণে ভাল হয়। ইমান ভালকৈ নাজানো বাৰু, চেষ্টা কৰিছোঁ আৰু। বিহুৱান লগাব লাগে, বেছি দিন নাই আৰু বিহুৰ কাৰণে। সেইকাৰণে চাদৰ দুখনমান আছে। এইকেইখন বোৱা হ'লে বিহুৱান লগাব লাগিব। ফুল নবচাকৈ উকাকে আঁচু পাৰি থৈ দিলেও ভাল লাগে। এয়া হৈছে আৰু মোৰ ইয়াতে 3টা লাইন দিছোঁ। 2টা হৈছে, 2টা লাইন আৰু এটা আছে। ভাল লাগিছে যদি লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হ'ল আৰু ফুল কেইটা বচা। এতিয়া বৈ ল'ব লাগিব অলপ, আকৌ আঁচু পাৰিব লাগিব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব।